সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ বিজ্ঞান পাঠ 11 মানুহৰ চকু আৰু পাৰ্য়াবৰণীয় পৃথিৱী। এইটো পাঠৰ আজি অনুশীলনৰ লগতে পাঠৰ ভিতৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2027 চনত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ ভিডিঅ'ৰ সহায়ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, চকুৰ উপযোজন ক্ষমতা কি? এইটো ইম্পৰ্টেণ্ট, মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে চকুৰ উপযোজন ক্ষমতা কি? তোমালোকৰ এক মাৰ্কৰ কাৰণে আহিব ফাইনেলত যে চকুৰ উপযোজন ক্ষমতা কি? এইটো ভিতৰৰ প্ৰশ্ন উত্তৰ লিখিবা। চকুৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে। একেবাৰে সহজকৈ বুজি লোৱা চকুৰ উপযোজন ক্ষমতা কি? এনেকুৱা প্ৰশ্ন আহিব চকুৰ উপযোজন ক্ষমতা কাক বোলে বা চকুৰ উপযোজন ক্ষমতা বুলিলে তুমি কি বুজা? তোমাৰ ভাষাত লিখিবা। একেবাৰে সৰুকৈ লিখাই দিছোঁ যে চকুৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে। বুজি পাইছা? তাৰপিছত 2 নম্বৰ প্ৰশ্ন, মাইপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? ইয়াৰ উত্তৰ লিখিব। এইটো এক মাৰ্কৰ আহিব। ইম্পৰ্টেণ্ট যে মাইপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? এইটো এক মাৰ্কৰ আহিব। ইম্পৰ্টেণ্ট হয়, এইটো MCQ আহিব পাৰে। ইয়াৰ উত্তৰ লিখিবা অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। বুজি পাইছে? ইয়াৰ উত্তৰ হ'ব অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, স্বাভাৱিক দৃষ্টিৰ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? ইম্পৰ্টেণ্ট যে স্বাভাৱিক দৃষ্টিৰ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? ইম্পৰ্টেণ্ট হয়, উত্তৰ লিখিবা। সুস্থ চকুৰ দূৰবিন্দু চকুৰ পৰা অসীম দূৰত্বত অৱস্থিত আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 চেণ্টিমিটাৰ। বুজি পাইছা? ইয়াৰ উত্তৰটো লিখিবা। সুস্থ চকুৰ দূৰবিন্দু চকুৰ পৰা অসীম দূৰত্বত অৱস্থিত আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 চেণ্টিমিটাৰ। বুজি পাইছে? এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাই যাবা। তাৰে পিছত 4 নম্বৰ প্ৰশ্ন, ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে বগা বেকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? আকৌ বুজি, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো বুজিবৰ প্ৰশ্ন। তোমালোকে এইটো পাজল লগাই প্ৰশ্ন দিব পাৰে যে বেলেগকৈ কুৱেশ্যন কাটিব পাৰে যে ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। বুজি পাইছে? তাৰপিছত কৈছে যে ল'ৰাজনে বগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? ইয়াৰ উত্তৰ লিখিবা। ল'ৰাজনে বগা বিকাৰটো হ'ল মাইপিয়া উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি। বুজি পাইছা? ইয়াৰ উত্তৰ লিখিব। ল'ৰাজনে বগা বিকাৰটো হ'ল মাইপিয়া উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি। তাৰপিছত আছে অনুশীলনৰ প্ৰশ্ন উত্তৰ। MCQ হয়, অনুশীলনৰ ফাৰ্ষ্টৰ MCQ প্ৰশ্ন দিয়া আছে। ইয়াৰ 1 নম্বৰ প্ৰশ্ন, মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন
দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ কি? তোমাকে MCQ চাইটে দিয়া আছে। উপযোজন ক্ষমতা, দূৰ দৃষ্টিগ্ৰস্ততা, নিকট দৃষ্টিগ্ৰস্ততা আৰু প্ৰেছবাইপিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উপযোজন ক্ষমতা। তোমালোকে প্ৰশ্নকেইটা বুজি লওঁ, তাৰপিছত উত্তৰটো লিখিবা। 3 নম্বৰ প্ৰশ্ন, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি, অক্ষিপট। তাৰ 4 নম্বৰ প্ৰশ্ন, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব। এ নম্বৰ 25 মিটাৰ, বি নম্বৰ 2.5 চেণ্টিমিটাৰ, চি নম্বৰ 25 চেণ্টিমিটাৰ আৰু ডি নম্বৰ 2.5 মিটাৰ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 25 চেণ্টিমিটাৰ। 4 নম্বৰ প্ৰশ্ন, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? এইটো ইম্পৰ্টেণ্ট MCQৰ বাবে। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? ইয়াৰ উত্তৰ লিখিটো MCQ 1 মাৰ্কৰ আহিব। ইয়াৰ উত্তৰ লিখিবা অপশ্যন চি, চিলিয়াৰীৰ বাবে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, তোমালোকৰ যেইকেইটা ইম্পৰ্টেণ্ট হয় মই আজি তোমালোকৰ সেইকেইটাই আলোচনা কৰি আছোঁ। তোমালোকৰ যেইকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইকেইটা প্ৰশ্নৰ দ্বাৰা তোমালোকৰ মাজত আলোচনা কৰি আছোঁ। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা চাই যোৱা। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোতে লাইক কৰি দিবা। 9 নম্বৰ প্ৰশ্ন, চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব কি হয়? এইটো ইম্পৰ্টেণ্ট হয় যে 2 মাৰ্কৰ কাৰণে আহিব যে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব কি হয়? উত্তৰ লিখিবা। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলেও প্ৰতিবিম্বৰ দূৰত্বৰ সলনি নহয়, কিয়নো প্ৰতিবিম্বৰ দূৰত্ব চকুৰ লেন্স আৰু ৰেটিনাৰ মাজৰ দূৰত্ব। এই দূৰত্ব সদায় স্থিৰ। বুজি পাইছা? তাৰপিছত 10 নম্বৰ প্ৰশ্ন, তৰাই তিৰবিৰাই কিয়? ইম্পৰ্টেণ্ট যে তৰাই তিৰবিৰাই কিয়? তৰা যে আকাশত তিৰবিৰাই থাকে, এইটো তিৰবিৰাই কিয়? মোক উত্তৰ লিখিবা। তৰা তিৰবিৰণী তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসাৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অবিলম্বৰ দিশত বেঁকা কৰি দিয়ে, তৰাটোৰ আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। তাৰপিছত লিখিবা, যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহৈ সামান্য ইফালে সিফালে হৈ প্ৰদৰ্শন কৰে। বুজি পাইছা? এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? এইটো ইম্পৰ্টেণ্ট যে গ্ৰহই তিৰবিৰাই নাথাকে কিয়? উত্তৰ লিখিবা। গ্ৰহৰ নিজা পোহৰ নাই। ইহঁতে পোহৰৰ একেটা বিস্তৃত উৎস হিচাপে কাম কৰে। সূৰ্যৰ পৰা পোহৰ শোষণ কৰি এইবোৰে পোহৰ নিৰ্গমন কৰে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্বৰ স্থান গ্ৰহটোৰ গাতে থাকে আৰু অনুজ্জ্বল হৈ পৰা অৱস্থাটো উজ্জ্বলতাৰ দ্বাৰা নিষ্ক্ৰিয় হৈ থাকে। গতিকে সিহঁতৰ প্ৰতিবিম্বৰ সাল সলনি নহয়। সেইবাবে গ্ৰহবোৰে তিৰবিৰাই নাথাকে। বুজি পাইছা? তাৰপিছত 12 নম্বৰ প্ৰশ্ন, ৰাতিপুৱা সূৰ্যক ৰংগচুৱা দেখি কিয়? বা ৰাতিপুৱা সূৰ্যক ৰংগচুৱা দেখি কিয়? প্ৰশ্নৰ এবাৰ উত্তৰ লিখিবা। ৰাতিপুৱা সূৰ্যটো পৃথিৱীৰ পৰা বহু দূৰত থাকে। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰৰ
সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰফবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহবাস আৰু চুটি তৰংগবোৰৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। তাৰপিছত লিখিবা, সেয়েহে আমাৰ চকুৰ পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ, ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে। তাৰপিছত 13 নম্বৰ প্ৰশ্ন, শেষৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট হয় যে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? 13 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট যে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? উত্তৰ লিখিবা, মহাকাশত বায়ুমণ্ডল নাই বাবে সূৰ্যৰ পোহৰ আহোঁতে পোহৰৰ নীলা ৰংবোৰ বিক্ষেপণ নঘটে। ফলত কোনো বিক্ষেপিত পোহৰ বা আন পোহৰ গৈ মহাকাশচাৰীৰ চকুত নপৰে। গতিকে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে। বুজি পাইছা? মোৰ ভিডিঅ' তোমালোকক ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।